Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু অকমান বেলেগ পৰিবেশ আছে বিহু বুলি ওলাইছিল এফালে গতিকে গাড়ীতে ভিডিওটো বনালো কিন্তু ভাবিলো এটা ইনফৰমেশন মই আকৌ এবাৰ মনত পেলাই দিছো যাও লাষ্ট ডেট যেটো কথা কৈছো থাম্বনেইলত হেতু বেলেগ কিবা নহয় লাষ্ট ডেট এডিআৰিৰ যেটো কোৰ্স চলি আছিল বা সাব ইন্সপেক্টৰৰ কাৰণে যেটো ষ্টাডি ইনসাইটৰ ফুল কোৰ্স যেটো আছে হেতুৰ একচুয়ালি অফাৰ যেটো চলি আছিল বিহুৰ কাৰণে আৰু ঈদৰ কাৰণে যেটো অফাৰ দিয়া হৈছিল সেই অফাৰটো একচুয়ালি আজি লাষ্ট ডেট আজি শেষ হ'ব 11 12 13 14 4 দিন অফাৰ দিয়া হৈছিল ষ্টাডি ইনসাইটৰ কোৰ্স বিলাকত 40% অফাৰ দিয়া হৈছিল গতিকে হেতু লাষ্ট ডেট হেকানে মই ভাবিলো বহুতে যদি গম নাপায় বা কোনোবাই যদি পাহৰিছিল লবলে কাৰণ 4 দিন দিয়া আছিল মই এবাৰ মনত পেলাই দিম বুলি ভাবিলো আজি আৰু সেই কাৰণে ভিডিওটো বনাইছো যি সকলে আগতে চাইছে বা গম পায় গুটে অফাৰটো কথা তেওঁলোকে স্কিপ কৰি দিব পাৰে ভিডিওটো আৰু যি সকলে গম নাপায় তেওঁলোকক মই কওঁ যে ষ্টাডি ইনসাইটত যিবিলাক কোৰ্স আছে গুটেইখিনি কোৰ্সতে 40% অফাৰ দিয়া আছে মোৰ সোশ্যাল সায়েন্সৰ যেটো কোৰ্স মই যেটো পঢ়াইছো হেতুৰ তাত অফাৰ দিয়া আছে গুটেইখিনিতে দিয়া আছে কিন্তু বেসিক্যালি সকলোৰে লব বিচৰা কোৰ্সটো হৈছে যেটো ফুল কোৰ্স আছে ফুল কোৰ্স মানে যেটো কোৰ্স এসআই এডিআৰি ডিএসএস সকলোৰে কাৰণে হৈ যায় অলমোস্ট গুটেইখিনি পৰীক্ষাৰ কাৰণে হৈ যায় যেটো এটা জেনাৰেল ফুল কোৰ্স তাত ম্যাথছ ইংলিশ ৰিজনিং আৰু জিকে গুটেইখিনি কভাৰ কৰা হৈছে এ টু জেড ম্যাথছৰ যিমান টপিক আছে ৰিজনিংৰ যিমান টপিক আছে ইংলিশৰ যিমান টপিক আৰু জিকেৰ আমাৰ যিমানখিনি টপিক আছে কাৰেন্ট এফেয়াৰ পৰা আদি কৰি সকলোবিলাক তাত পঢ়োৱা হৈছে তেনেকে গুটে কোৰ্সটো হৈছে ফুল কোৰ্স যেটো আছে আৰু হেতু যদি আপোনালোকে লব বিচাৰে আগতে হেতুৰ দাম যেটো কোৰ্সটো আছে হেতুৰ দাম হৈছিল 1500 টকা 1500 रुपीस কিন্তু 40% অফাৰ চলি আছে এইদিন আৰু 40% অফাৰ হোৱাৰ পিছত কোৰ্সটোৰ এতিয়াৰ দাম হৈছে 900 रुपीस আৰু কলো মই এই 4 দিনৰ কাৰণে হেতু আছিল 11 পৰা চলি আছিল আজি 14 এপ্ৰিল আৰু 14 এপ্ৰিল আজি ৰাতি 12টা বজাত কোৰ্সটো ভ্যালিডিটি মানে অফাৰটো ভ্যালিডিটি শেষ হৈ যাব যদি আপোনালোকে 1500 টকাৰ কোৰ্সটো 900ত 900 টকাত লব বিচাৰিছে যেটো মই কলোৱে আপুনি যদি যিকোনো পৰীক্ষা দিয়ে ডিএসএস দিওক এডিআৰি দিওক বা পুলিশ আসাম পুলিশৰ সাব ইন্সপেক্টৰ বা কনস্টেবল যি দিওক গুটেইকিটাৰ কাৰণে হেল্পফুল হৈ যাব এই কোৰ্সটোত গুটেইখিনি বস্তু পাব আপোনালোকে আৰু হেতু যদি লব বিচাৰে লব পাৰে মই আপোনালোকক এটা ভিডিও বনোৱা আছে যে কোৰ্সটো কেনেকে লব লাগে ষ্টাডি ইনসাইটৰ এপটো কেনেকে ইনষ্টল কৰিব লাগে কোড পাই পেমেন্ট কেনেকে কৰিব লাগে গুটেই কথাখিনি লৈ পেলাই এটা ভিডিও বনোৱা আছে আৰু সেই ভিডিওটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপশনত আৰু কমেন্টত পিন কমেন্ট কৰিবলৈ দিয়া থাকিব তাৰ পৰা গৈ ডাইৰেক্টলি আপোনালোকে চাব পাৰে নহলে মোৰ যেটো নাম্বাৰ দেখিছে মোৰ নাম্বাৰটো স্ক্ৰিনত দিয়া আছে এই নাম্বাৰটোতে যদি মেসেজ কৰে তে দাদা কোৰ্সটোৰ বিষয় মই আৰু ডিটেইলছত জানিব বিচাৰিছিলো বা কেনেকে লম আপুনি কক তেতিয়া মই আপোনাক জনাই দিম কেনেকে কোৰ্সটো লব লাগে ঠিক আছে সেম সোশ্যাল সায়েন্সৰ যেটো মোৰ কোৰ্স আছে হেতু 299 रुपीस কিন্তু এতিয়া 40% অফাৰ দিয়াৰ পিছত কোৰ্সটোৰ দাম 179 रुपीस অনলি হেতুত হৈ আছে যত মই ক্লাস 6 ৰ পৰা 10 লৈকে সোশ্যাল সায়েন্সৰ হিষ্ট্ৰি আৰু জিওগ্ৰাফি যিমানবোৰ চেপ্টাৰ আছে আমাৰ স্কুলত আমি পঢ়া কিতাপ বিলাকত গুটেইখিনি কৰাইছো আৰু সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্সৰ কথা মই আগতে অলৰেডি কৈছে বহুত কোৱেশ্চন তাৰ পৰা ডাইৰেক্টলি জিকে সেকশনত সোধা দেখা যায় সোশ্যাল সায়েন্সখিনি পঢ়িতলে আপুনি জিকে জেনাৰেলি যিমান মাৰ্কস পায় তাতকে 4-5 নম্বৰ নিশ্চয় বেছি পাব ওকে এখিনি আছিল কোৰ্সৰ কথা ষ্টাডি ইনসাইটৰ যেটো ফুল কোৰ্স আছে সেই কোৰ্সটো কথা যদি আমি কওঁ তেতিয়া হলে সেই কোৰ্সটোত ভ্যালিডিটি থাকিব 12 মান্থস যিদিনাখন লব তেতিয়াৰ পৰা 12 মাহ ভ্যালিডিটি থাকিব আৰু তাতে আপোনালোকক যিখিনি টিচাৰে পঢ়াব গুটেইখিনি টিচাৰ এক্সপেৰিয়েন্সড হয় আগতে তেওঁলোকে পঢ়াইছে আৰু যোৱাবাৰ এডিআৰিত 400 প্লাস সিলেকশন ষ্টুডেন্টছক তেওঁলোকে দিয়াইছে যোৱা বছৰ ওকে আৰু যিমানবোৰ ক্লাস কৰা হ'ব যিমানবোৰ পঢ়াব তাৰ যিমানবিলাক পিডিএফ আছে নোটস আছে সব দি দিয়া হ'ব আপোনালোকে বেলেগ কোনো কিতাপ বা কিবা কিনিব দৰকাৰ নাই তাতে পাই যাব লগতে হেতু কোৰ্সৰ ভিতৰত বেলেগ মক টেষ্ট কিছুমানো পাই যাব মোৰ মক টেষ্টটো আছে তাৰ বাহিৰেও বেলেগ মক টেষ্ট যেটো কোৰ্সৰ লগত ইনক্লুডেড থাকিব তাৰ কাৰণে বেলেগকে পেমেন্ট কৰিব নালাগে পাব কুইজেস কিছুমান পাব লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস গুটেইখিনি থাকিব কোৰ্সটো আৰম্ভ হৈছিল লাষ্ট জানুৱাৰীৰ পৰা গতিকে অলপমান আগবাঢ়ি গৈছে কোৰ্সটো আৰু সেই যিমানখিনি আগবাঢ়ি গৈছে গুটেইখিনিয়ে তা আপোনালোকে চাব পাৰিব যিখিনি কোৰ্সত ক্লাস হৈ গল সেইখিনি ক্লাসও সেভ হৈ আছে ৰেকৰ্ডেড হৈ আছে সেভ হৈ আছে চাব পাৰিব এতিয়াও যিবিলাক লাইভ ক্লাস ডেইলি হ'ব সেই লাইভ ক্লাস বিলাক আপুনি যদি এটেন্ড কৰিব নোৱাৰেও কিবা কাৰণত লাইভ হৈ থাকে যে চাব নোৱাৰেও পিছত চাব পাৰিব লাইভ ক্লাস সেভ হোৱাৰ পিছতো কোৰ্সত চাব পাৰিব ওকে আৰু বহুতে কৈ আছিল জনে লৈছে যে দাদা বহুত ভিডিও আছে অলমোস্ট 400 500 ভিডিও আছে কেনেকে শেষ কৰিম কথা হল হেতুৱে বহুত ষ্টুডেন্টে কোৰ্সটো লৈছে 400 500 কোনোবাই ভিডিও দেখি পেলাই ভাল পাইছে মোক কৈছে দাদা যে বহুত ভাল লাগিছে ইমানখিনি কন্টেন্ট অলৰেডি দিয়া আছে আৰু কন্টেন্ট আহিব গতিকে এখিনি পঢ়ি গলে মই সিওৰ যে আৰু ইয়াৰ বাহিৰত একো নাহে গতিকে মই পৰীক্ষাৰ কাৰণে এটা ভাল ওয়ান ষ্টপ সলিউশন পাই গলো মই বেলেগ কৰো যাব নালাগে এতিয়া অকল ষ্টাডি ইনসাইটত পঢ়ি থাকিলে হয় বহুতে তেনেকে কৈছে আৰু বহুতে কৈছে দাদা ইমান ভিডিও আছে মই কেনেকে পঢ়িম এতিয়া তো মোক আপুনিয়ে কওক এই যে ডিফাৰেন্সটো আছে দুজন ষ্টুডেন্টৰ মাজত কোনোবাই দুজন মানে বহুত আছে মই এটা এক্সাম্পল লৈছো এজনে যদি কয় যে বহুত ভাল লাগিছে ইমানখিনি মেটেৰিয়েল দি আছে মই সব পঢ়িম দাদা শেষ কৰি দিম মই পুৰা কষ্ট কৰিম আৰু এজনে কৈছে ইমান আছে মই কেনেকে পঢ়িম তো মোক কক চাকৰি কোনজনে পাব ওকে গতিকে ইমানখিনি মেটেৰিয়েল দিয়া আছে আপোনালোকে তাত পাই যাব আৰু ধুনীয়াকৈ চাব পাৰিব
তো এইখিনি আছিলে কথা এগেইন মই কৈছোঁ যদি ল'ব বিচাৰে তেতিয়াহ'লে এইটো নাম্বাৰত মোৰ নাম্বাৰটোত মেছেজ দিব পাৰে নহ'লে ডাইৰেক্টলি এটা লিংকত এটা লিংক দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত দিয়া থাকিব সেইটো চালেও তাৰপৰা আপোনালোকে ডাইৰেক্টলি গৈ ল'ব পাৰিব আৰু দুটা কোৰ্চ বেলেগ হয় এডিআৰ যিটো ফুল কোৰ্চ চবৰে টাৰ্গেট সেইটোৱে লয় কাৰণ সেইটো ফুল কোৰ্চ হয় বাকী এডিশ্যনেল কোনোবাই ল'লে ছ'চিয়েল চায়েন্সৰ কোৰ্চটো ল'ব যদি বিচাৰে ল'ব পাৰে সেইটো আৰু সেই কোৰ্চটো যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে মোক খালি যেতিয়া ক'ব যদি মোক মেছেজ দিয়ে যে কেনেকৈ ল'ব লাগে ছ'চিয়েল চায়েন্সৰ কোৰ্চটো আপুনি তেতিয়া খালি মেনশ্যন কৰি দিব যে ছ'চিয়েল চায়েন্সৰটো কথা মোক সুধিব বিচাৰিছে জানিব বিচাৰিছে মোৰ পৰা নে ফুল কোৰ্চটোৰ বিষয়ে জানিব বিচাৰিছিলে মোক কৈ দিলে ভাল হ'ব ঠিক আছে আৰু লগতে মোৰ ফালৰ পৰা যি মক টেষ্ট আমি লঞ্চ কৰিছিলোঁ 99 ৰুপিজৰ মক টেষ্ট য'ত 4টা মক টেষ্ট পায় এটা PDF-তেই সেইটো আমি বহুতকেইজন এডিআৰ চিলেক্টেড হোৱা কেণ্ডিডেটে মিলি পেলাই বনাইছিলোঁ যদি সেই মক টেষ্টটো ল'ব বিচাৰে তেতিয়াহ'লে মোক এটা মেছেজ দিলে মই কেনেকৈ পে'মেণ্ট কৰিব লাগে 99 ৰুপিজ সেই বিষয়ে মই কৈ দিম অ'কে গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই কোৰ্চটো যদি ল'ম ভাবি আছে ল'বলৈ নাপাহৰিব আজি ৰাতি 12টা বজাত অফাৰটো শেষ হৈ যাব ৰাতি 12টা বজাৰ পিছতে কোৰ্চটোৰ দাম 900 টকাৰ পৰা গৈ আকৌ 1500 টকা হৈ যাব গতিকে যিখন ল'ব বিচাৰিছে সোনকালে লৈ ল'ব থেংক ইউ